ভাত দি এই ভাত ক'ৰ পৰা খাবা পাবি এই ঘৰত খুবকণ এটা থাকিলেহে খাবা পাবি কিয় একো নাই যোগাৰ চোগাৰ কৰিব নোৱাৰা বজাৰ চজাৰ কৰিব নোৱাৰা যোগাৰ যোগাৰ মই ক'ৰ পৰা কৰিম ৰতন হাতত ফুটা কৰি এটাও নাই তই কিয় ইমান অবুজনে ৰতন তই ইমান ডাঙৰ হলি এই কথাবিলাক অলপ ভাবি চাবিচোন মই তোক এই দেহাই দি কাম কৰি কৰি তোক খুৱাব পাৰোঁ মই তই যে চকু দি মই ভালকৈ মনিব নোৱাৰা হৈছোঁ কাম নকৰিলে পইচা পা আগত এতিয়া তইহে মোৰ দায়িত্ব ল'ব লাগে দায়িত্ব কোনে কাক ল'ব লাগে যদি দায়িত্ব ল'ব নোৱাৰে জন্ম কিয় দিছিলি ঐ বাপা এগিলা কথা তোৰ মুখত শোভা নাপায় কাম বনত লাগ নহ'লে ভৱিষ্যতে কি কৰি খাবি বাদ দিয়ে তোৰ ভৱিষ্যতৰ কথা তই নিজে ভৱিষ্যতৰ কথা ভাবি এনেকুৱা নহ'লা হয় মোক দুখ দিলে কি হ'ব বাপা এগিলা আমাৰ কপালৰে দুখ এই কি কপালত দুখ হা কপালত দুখ আশা কথা ক'লে লাজ পা ব্ৰেক গেলে যদি ভাত পা চৰি ধৰি বুঢ়া কৰি দিয়ে হে ভগৱান তুমি মোক কি শাস্তি দিছা ভগৱান তুমি মোক কিয় ইমান শাস্তি দিছা সাতটাকে ল'ৰা ছোৱালী জন্ম দিলোঁ তথাপিতো মই অকলশৰীয়া এসাঁজ ভাতৰ কাৰণে মোৰ সংগ্ৰাম চলিছে হে প্ৰভু জীৱনৰ শেষ সময়ছোৱাত আৰু মোক শাস্তি দি দিবা প্ৰভু এই সংকটময় জীৱনৰ পৰা মোক মুক্তি দিয়া প্ৰভু মোক মুক্তি দিয়া আনবতো লাগিছিলে মাছৰ যিহেতু আমাৰ দিনা পাৰ্টি কৰিব লাগিব ডাঙৰকৈ আজি পুৰা ফুল গেলান হৈ দিয়ে লোকেল হাঁহ আনি ফুল গেলান হৈ দিম মই লাগবে মোৰ দিয়া হাঁহ বাৰু হ'ব হাঁহ মই এই তন্দা খাই আছা এইটো দিবই লাগিব দে হ'ব টাইমতে আছে টেনশ্যন নাই বহুত ভাই বহুত টেনশ্যন আছে লাগবে ঐ চাদনা কৈ এই নিমখ আৰু জ্বলাই দি মাল খাই আছো এই চাকনা খাবি পেটত ভাতেই পৰা নাই এই দৈতৰ লগত কাজিয়া কৰি আছো হ'লেও ভাই তোক সদায় ফিডবেক কৰিব নোৱাৰো দেই এ চিন্তা নকৰিবি পইচা পেলাই 2 গেলানমান একেলগে খুৱাই দিম যা নো নেভাৰ তোক আমি বিশ্বাস নকৰো এতিয়া বিশ্বাস নকৰো তোক এই ল মাল ল এই তেল দিয়ে মাল দিয়ে এই মদ খোৱা কথা আৰু এই কুকুৰে ফুকন মালাত মুজা কথা কৃষ্ণ তোক কাম এটা মিলাবা প্ৰভু এনেকে আৰু কিমান দিন চলিব বেলেগ কিবা এটা ভাব কি ভাবিব লাগে হে কি আৰু স্কুল খুলিব বুলি ঘৰত বহি থাকিলে হ'ব জানো ঘৰখন চলাত কিমান অসুবিধা হৈছে গম নাপায় এৰা চলাত অসুবিধা হৈছে মই মানিছোঁ কিন্তু ধৈৰ্য ধৰাচোন 2 দিন পিছত স্কুল খুলিবই নহয় কেতিয়াবা স্কুল খুলিব দৰমহা পাব তাকে ভাবি ভাবি ঘৰতে বহি থাকক এৰা আজিকালি সেইকাৰণে সকলোৱে চৰকাৰী চাকৰিয়ালে বিচাৰে তোমাকতো সেই প্ৰাইভেট স্কুলৰ মাষ্টৰৰ লগত কোনে বিয়া হ'ব দিছিল হা হ'ব লেকচাৰ মাৰিব নালাগে মাৰ ঘৰৰ পৰা শাক পাচলি আনি আছো বাবেহে নহ'লে ভাতকেইটা আনিব ঘৰতে খাব লাগিল হ'ব দিয়া গৈ ওচৰতে সৌৰৰ ঘৰলৈ এই সুবিধা আৰু শাক চব্জিখিনি অন্তত পাই থাকি নে কি কোৱা লাজ ভালদৰে খাই থাকিব নালাগে ঘৰৰ কামখিনিয়ে ভালদৰে কৰক বুজিছে কৰিম ৰ'বা চব শেষ কৰি দিম ৰ'বা এইবাৰ চব ফিনিছ কৰি দিম চিন্তা নকৰিবা ৰ'বা কিবা এটা কৰিব লাগিব দিয়া বদলা মাষ্টৰ বাপা বহি আছা বহুদিনৰ মূৰত দেখোঁ তই হ'ব মই ইয়াতে বহিম দে তাতে বহিবি
পিছে কচোন বহুদিনৰ মূৰত কিয় বা আহিবি? কাম বিচাৰি আছোঁ মাষ্টাৰ বাবা। তোৰ ঘৰত কাম আছে নে? কাম বিচাৰি আহিছ তই? তই তই পিছে কাম কৰিব পাৰিবি জানো? পাৰিম পাৰিবতো লাগিবই বাপা। পেটটো আছে নহয়। কিন্তু খুৰা কি কিন্তু মাষ্টাৰ? মই কি হে কাম কৰিব নোৱাৰিম বুলি ভাবিছে? এই খুৰা তইতো জানই মই হ'লো সেই প্ৰাইভেট স্কুলৰ মাষ্টৰ। এই আজি কৰোণা বুলি এই 4-5 মাহ ঘৰতে বহি আছোঁ। কামো নাই, স্কুলো নাই, এই দৰমহাও নাই। মোৰে চলাত বৰ দিগদাৰ হয়। এই তিৰোতাজনীৰ গালি শুনি শুনি ভাত খাই আছোঁ বুজিছ। এই পৰিৱেশত মোৰে চলাত বৰ দিগদাৰ হৈছে। তেনেস্থলত এই হাজিৰা কৰা মানুহ এটা লগৰ কথা এই মই ভাবিবই নোৱাৰোঁ বুজিছ। খুৰা চাম। মাই আনছে হেৰি নহয় খুৰা, বন্ধনৰ টকা লৈ আমি ঘৰটো কিবাকে বনালোঁ। কিন্তু মানুহবোৰে এই ঘৰটো দেখি আমাক বহুত ধনী বুলি ভাবে। কিন্তু আমি এই জানো আমাৰ অৱস্থা। এই মোৰ উপায় নোহোৱা হৈছে মাই। শৰীৰটো দুৰ্বল, এই চকুটিও ভালকৈ মন্দ নৰা হৈছোঁ। এই তথাপিতো মানুহৰ ঘৰে ঘৰে কাম বিচাৰি ফুৰিছোঁ। এই এটা দুটা কাম পাওঁ। এই কিছুমানে আকৌ গাড়ী খপনি পাৰি পেলাই মোক ফিৰে হেৰাওৱে। মই বোলে কাম কৰিব নোৱাৰোঁ। এইগিলা কষ্ট মোৰ কাৰণে নহয় ভৰি। এই মোৰ লগত থকা সেই মোৰ একমাত্ৰ ল'ৰাটোৰ কাৰণে এইগিলা কষ্ট মোৰ। আপোনাৰ ল'ৰা কিমান ডাঙৰ খুৰা? এই থাকোঁতে কাণ সমনীয়া আছিলোঁ হে মাই। এই কাণ সমনীয়া হ'লে কি হ'ব? এই বেটাৰ স্বভাৱৰ কথাটো এই মাষ্টাৰহঁতে ভালকৈ জানে। হে সেই মহাজন খুৰাৰ ডাঙৰ ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ একেবাৰে বেয়া। সেই ল'ৰাটো তাৰ ডাঙৰ ল'ৰা। দিনৰ দিনটো মদ ভাং খাই কটোৱাই তাৰ কাম ধান্দা বোলা বস্তুৱেই নাই। আৰু মহাজন খুৰাৰ এটা দুটা নহয় 7টা ল'ৰা ছোৱালী আছে। এই খুৰাৰ বাকীকেইটা ল'ৰা ছোৱালী খুৰীৰ মৃত্যুৰ পিছতে ঘৰৰ পৰা ওলাই গ'ল। নিজৰ ভাত সিহঁতে নিজেই খালে। গাঁৱৰ কোনোৱে সিহঁতৰ খবৰ নাজানে। আৰু এই খুৰাৰ লগত থাকি গ'ল এই ডাঙৰটো ল'ৰা ৰতন বুজিছা। হে মাই, মোৰ বাকীকেইটা ল'ৰা ছোৱালীটো ওলাই গ'লে। এই অকল সেই ৰতনে থাকিল মোৰ লগত। সিও কেতিয়াবা ওলাই যায় বুলি মোৰ বৰ ভয় লাগে ভাই। সেইকাৰণে তাৰ মুখখন চাই মই আছোঁ। সেই বয়সত মই অকলশৰীয়া হ'বক লেকিন মই নিবিচাৰোঁ ভাই। সি খুৰাৰ কথা অকণমানো নাভাবে। এই মদ ভাং খাই ঘূৰি আহি ঘৰত ভাতকেইটা ভালকৈ নাপালে এই অত্যাচাৰ কৰে। ঘৰৰ বাচন বৰ্তন চৰু হাৰি ভাঙি গোটেইখন লণ্ড কৰে বুজিছা। বৰ দুখ লাগে দেই। খুৰা আপোনাৰ অৱস্থাটো দেখি বৰ বেয়া লাগিছে। এই বয়সতো ইমান কাম কৰিব লগা হৈছে। হে মাই, এই মোৰ অৱস্থাটো দেখি তোমাৰ দৰে আৰু 4টাই দুখ কৰে। কিন্তু দুখ কৰিলে কি হ'ব? এই কোনো এটাই মোক সহায় কৰিব কিন্তু ওলাই নাহে মাই। এই মাষ্টাৰ এই তোৰ তাত কাম নাই যদি মই যাওঁ দে। এই বেলেগৰ তাতে কাম কৰিব লাগিব। ঘৰত ফুটপান এটাও নাই। এই তাতে আকৌ সেই ল'ৰাটো আহি পেলাই খাব নাপালি এই বাচন বৰ্তন গোটেই আফলে ভাঙব। মই যাওঁ দে। কম যা আৰু দে। খুৰা অলপ ৰ'বচোন। মই যাওঁতে গেলে মোৰ কাম আছে অলপ খাই যা। দিবি এতিয়া মই নৰো দেই। মই যাওঁ দেই। যা ভালকৈ যাবি দেই। যাম মই যাই থাকোঁ দে। যা পিছে গেলানে কেতিয়া ভাবি তই ৰহে গেলা নাই উঠাই দিছোঁ। ওকে দোষ বাই ওকে আজি লগ পাম। ওকে বাই খুৰা এইখিনি লৈ যাওক। ঘৰত গৈ বনাই খাব। বেয়া নাপাব, বিশেষ নকৰিব পৰা নাই।
বেয়া নাপাবি খুৰা হা এই সময়ত তোক সহায় কৰিব পৰা ক্ষমতা আমাৰ নাই বুজিছ তথাপিতো মৰমীয়ে যি দিছে তাকে লৈ যা গৈ হ'ব দে মাষ্টৰ বাবা মাষ্টৰ বোৱাৰী ঈশ্বৰে তোমালোকক মংগল কৰক যাম হেৰা এই নিজৰ ঘৰতে প্ৰয়োজনীয় বস্তুখিনি নাই তাৰ মাজৰৰ পৰা যে তুমি অলপ খুৰাক দিছা সেইটো বৰ ভাল কাম কৰি লাগিলে দেই আৰু এটা কথা কিন্তু বহুত পিছত সিটো নাই বুলি মোক আকৌ গালি পাৰি নাথাকিবা দেই নাপাওঁ দিয়ক গালি পিছে এটা কথা খুৰাৰ ল'ৰা কোনজননো মই চিনি পাওঁনে তুমি সেই ৰতন মুদাহী নাম শুনিছা নহয় অঁ শুনিছোঁ অঁ সেই ৰতন মুদাহীয়ে সেই মহাজন খুৰাৰ ডাঙৰ ল'ৰা আচলতে আমি মহাজন খুৰাক মহাজন বুলিহে মাতো যদিও তেওঁৰ আচল নামটো আনন্দ হ'লে কি হ'ব তেওঁ জীৱনত আনন্দ নাপালে এটা এটাকৈ 7টা সন্তান জন্ম দি খুৰা খুৰীয়ে সিহঁতক এসাঁজো ভালদৰে খুৱাব নোৱাৰিলে এসাঁজ খাই এসাঁজ লগতে ৰাখিব লাগিছিল মুঠতে প্ৰত্যেক সাঁজ ভাতৰ বাবে সিহঁতে কৰিব লাগিছিল কঠোৰ সংগ্ৰাম Heri, kita ke ঘর apa mah hospital আজটা ভাঙা নকরে কে কিনো কৰো মই কাম বন দেখোন বিচাৰি যাওঁ কাম দেখোন কঠিন নাপাওঁ তয়ে কচোন কি কৰোঁ